ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ আজি এটি নতুন পাঠ আৰম্ভ কৰিব লৈছোঁ। এইটো হৈছে ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো অধ্যায়, ভাৰতৰ ৰাজনৈতিক দল। এই পাঠটি আৰম্ভ কৰাৰ আগতে আমি জানি লওঁ আহাচোন, ৰাজনৈতিক দল কাক বোলে। তোমালোকে পাঠ্যপুথিখন মেলি ল'বা। ৰাজনৈতিক দল কি? দেশৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি ক্ষমতা লাভ বা চৰকাৰ গঠনৰ উদ্দেশ্যে আগত ৰাখি নিৰ্দিষ্ট আদৰ্শ আৰু আঁচনিসহ বিভিন্ন লোকে মিলি কৰা সংগঠনেই হৈছে ৰাজনৈতিক দল। সকলোৱে আমি নিৰ্বাচনৰ কথা জানো। সেই নিৰ্বাচনত একোটা ৰাজনৈতিক দলৰ লোকে প্ৰতিদ্বন্দ্বিতা কৰে আৰু সেই ৰাজনৈতিক দলৰ একোটা আদৰ্শ আৰু বিভিন্ন আঁচনি থাকে। ৰাজনৈতিক দলৰ এটি প্ৰধান বৈশিষ্ট্য হৈছে যে ই চৰকাৰ আৰু জনসাধাৰণৰ মাজত যোগসূত্ৰ। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন দলীয় প্ৰথা ব্যৱস্থা থাকে। এই দলীয় প্ৰথা ক'ৰবাত একদলীয় হ'ব পাৰে, মানে কোনো ৰাষ্ট্ৰত এটাই ৰাজনৈতিক দল থাকিব পাৰে, ক'ৰবাত দ্বিদলীয় হ'ব পাৰে, মানে কোনো ৰাষ্ট্ৰত দুটা ৰাজনৈতিক দল থাকিব পাৰে, আৰু ক'ৰবাত বহুদলীয় হ'ব পাৰে, মানে কোনো ৰাষ্ট্ৰত কেইবাটাও ৰাজনৈতিক দল থাকিব পাৰে। তো ইয়াত আমি দেখিছোঁ একদলীয় ৰাজনৈতিক দল আমি ক'ত পাওঁ? চীন দেশত পাওঁ, দ্বিদলীয় পাওঁ ইংলেণ্ড আৰু আমেৰিকা, আৰু বহুদলীয় পাওঁ আমি ভাৰতবৰ্ষ, বাংলাদেশ আৰু পাকিস্তান। এতিয়া আমি সেই ৰাজনৈতিক দলসমূহৰ বৈশিষ্ট্যসমূহ চাওঁচোন আহা। ইয়াত আছে, প্ৰথমে আছে ক, সংগঠন। ৰাজনৈতিক দল সুন্দৰকৈ গঠন কৰিব লাগে। খটো হৈছে নীতি, আদৰ্শ আৰু আঁচনি। সকলো ৰাজনৈতিক দলৰ নিজৰ নিজৰ এটি আদৰ্শ আৰু সুন্দৰ আঁচনি থাকিব লাগে। গ হৈছে ক্ষমতা দখলৰ বাবে আকাংক্ষা। সকলোৱে নিজৰ নিজৰ ক্ষমতা দখলৰ বাবে আকাংক্ষা থাকিব লাগে। আৰু অতি গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বৈশিষ্ট্যটো হৈছে যে ই জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান জনাব লাগে। সকলো ৰাজনৈতিক দলে জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান জনাব লাগে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটো ইয়াতে সামৰিব লৈছোঁ। তোমালোকক তাৰ লগতে এটি গৃহকৰ্ম দিছোঁ। তোমালোকৰ অনুশীলনীৰ অতি চমু উত্তৰ প্ৰশ্ন নং 1, 2 আৰু 3 তোমালোকে নিজৰ নিজৰ বহীত সুন্দৰকৈ লিখি ল'বা।